হাই বন্ধুসকল, আপোনালোক কেনে আছে? আপোনালোকৰ কাৰণে বহুত বঢ়িয়া নিউজ এটা লৈ আহিছোঁ। ব্ৰেকিং নিউজ হয়। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা বিল পাছ হৈছে আৰু সেই বিল পাছ হোৱাৰ পিছতে আজিৰে পৰা মানে কি হৈছে, ৰেলৱেত চাকৰি কৰিবলৈ হ'লে ৰেলৱেত এক্সাম দিব লাগিছিলে, আগতে বেংকত চাকৰি কৰিবলৈ হ'লে তাতে বেলেগ এক্সাম দিব লাগিছিলে, পোষ্ট অফিচত চাকৰি কৰিবলৈ হ'লে বেলেগকৈ এক্সাম দিব লাগিছিলে। কিন্তু এতিয়াৰ পৰা আৰু বেলেগকৈ এক্সাম দিয়াৰ কোনো দৰকাৰ নাই। মাত্ৰ এটা এক্সাম দিব লাগিব। হয়, মাত্ৰ এটা এক্সাম পাছ কৰিলে আপুনি বেলেগ চাকৰিৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰিব। আপুনি এই ভিডিঅ' যোগে মই সকলোখিনি কথা বুজাই দিবলৈ চেষ্টা কৰিম আপোনাক। যদি আপুনি ভিডিঅ'টো ভালকৈ শেষলৈকে চাই আপুনি সকলো কথা বুজি পাব বুলি আশা ৰাখিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই বন্ধুসকল, আপোনালোকে যিটো পৰীক্ষা দিব লাগিব, কমন পৰীক্ষা, সেই পৰীক্ষাটোৰ নাম হৈছে কমন এণ্ট্ৰেন্স টেষ্ট CET। আৰু এই পৰীক্ষাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তত্ত্বাৱধানত হ'ব আৰু পৰীক্ষাটো ল'ব আপোনাৰ নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চিয়ে। হয়, নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চিয়ে এই পৰীক্ষাটো ল'ব। হাই বন্ধুসকল, আপুনি ভাবি আছে এই পৰীক্ষাত পাছ কৰিলে কোনবিলাক চাকৰি পোৱা যাব? হয়, এই পৰীক্ষাত পাছ কৰিলে নন গেজেটেড পোষ্টত আপুনি চাকৰি পাব। যিবিলাক গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট আছে সেইবিলাক চাকৰি পোৱা যাব। যেতিয়াই কমন এণ্ট্ৰেন্স টেষ্ট আপুনি পাছ কৰিব, তাৰপিছত এইবিলাক চাকৰিৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব। আপোনাৰ ৰিটেন টেষ্টটো আজিকালি নহয়ে, অনলাইনৰ টেষ্ট যিটো হয় সেইটো টেষ্ট হৈ গ'ল। তাৰপিছত বাকী যিবিলাক মানে পৰীক্ষা নিৰীক্ষা আছে সেইবিলাক এপ্লাই কৰাৰ পিছত হ'ব, তাৰপিছত আপোনাক পোষ্টটো দিয়া হ'ব। কিন্তু অনলাইন যিটো টেষ্ট কৰা হয় সেই টেষ্টটো আপোনাৰ কমন হিচাপে সকলোৰে কাৰণে এটা পৰীক্ষাটো হৈ যাব। বুজি পালেনে বস্তুটো? এইখিনিতে আৰু এটা কথা কৈ দিওঁ, যদি আপুনি CET মানে কমন এণ্ট্ৰেন্স টেষ্ট এবাৰ দিয়ে, আপোনাৰ ৰিজাল্টটো বেছি ভাল নহ'ল, মানে আপুনি বেছি নম্বৰ নাপালে, তেতিয়াহ'লে আপুনি আকৌ দিব পাৰিব। যিমানবাৰ ইচ্ছা সিমানবাৰ দিব পাৰিব। আপোনাৰ যেতিয়ালৈকে ৰিজাল্ট ভাল নহয় বা বেছি নম্বৰ আনিব নোৱাৰে, আপুনি ট্ৰাই কৰি থাকিব পাৰে। আৰু এবাৰ যদি ভাল নম্বৰ লৈ আহে বা আপোনাৰ এবাৰ পৰীক্ষা দিলে যিটো ম্যাদ হয় সেইটো 3 বছৰলৈকে ম্যাদ থাকে। মানে এবাৰ পৰীক্ষা দিলে ইয়াৰ ফলাফলৰ ম্যাদ 3 বছৰলৈকে থাকিব। আপুনি 3 বছৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰতিটো ডিষ্ট্ৰিক্টতে কমচে কম এটাকৈ হ'লেও মানে এক্সাম চেণ্টাৰ দিয়া হ'ব। আৰু ইয়াৰ ফলত আপুনি আগতে যে মানে বহুত দূৰলৈকে যাব লগা হৈছিলে এক্সাম দিয়াৰ কাৰণে, আপোনাৰ বহুত কষ্ট হৈছিলে, বহুত খৰচ হৈছিলে, সেইখিনি আৰু নহয়। এতিয়া আপোনাৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে এটাকৈ কমচে কম মানে চেণ্টাৰ দিয়া হ'ব আৰু আপুনি তাৰ পৰাই অনলাইনত এক্সাম দিব পাৰিব আৰু কমন এণ্ট্ৰেন্স এক্সাম পাছ কৰিব পাৰিব। আৰু ইয়াৰ ফলত আৰু এটা বস্তু মানে ক্লিয়াৰ হৈ গ'ল যে এইটো পৰিপূৰ্ণভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তত্ত্বাৱধানত পৰীক্ষা লোৱা হ'ব। সেইকাৰণে বেলেগ খেলিমেলি বা গণ্ডগোল হোৱাৰ পৰা এইটো বিৰত থাকিব। আপুনি বুজিয়েই পাইছে মই কি বুলি কৈছোঁ, কিহৰ খেলিমেলি হয়, মানে টকা পইচাৰ লেনদেন, মানে ঘোচ দিয়া বুলি এইবিলাক যিটো হয় সেইবিলাকৰ পৰা এইটো নিৰাপদ থাকিব বুলি আশা কৰা যায়। সেইটো বহুত এটা ট্ৰান্সপেৰেঞ্চি আহিব। বন্ধুসকল, এতিয়া আপুনি ৱেইট কৰক, কেইদিনমান পিছত হয়তো ইয়াৰ কিতাপো ওলাব। কিতাপ ওলোৱাৰ পিছত কিতাপ আপুনি পঢ়িব পাৰিব। কোন কিতাপ পঢ়িলে CET এক্সাম পাছ কৰা যায় সেইবিলাক কিতাপ লিখা আৰম্ভ কৰিলেই চাগে ৰাইটাৰবিলাকে। তেতিয়ালৈকে আহিছোঁ আজিৰ কাৰণে। আৰু যোৱাৰ আগতে মই এটা মজাৰ কথা কৈ দিওঁ। মই বস্তুটো পালোঁ যে প্ৰতিটো ভিডিঅ'তে মই কোৱাৰ কাৰণে চেষ্টা কৰিম লাষ্টত এটাকৈ মজাৰ কথা। সেইটো হৈছে যে আমাৰ যিটো কুতুব মিনাৰ আছে, কুতুব মিনাৰতকৈ তাজমহলৰ উচ্চতা বেছি। মই জনাৰ লগে লগে মই নিজে আচৰিত হৈছিলোঁ। হয়, কুতুব মিনাৰতকৈ তাজমহলৰ উচ্চতা বেছি। কুতুব মিনাৰৰ উচ্চতা হৈছে 72.5 মিটাৰ আৰু তাজমহলৰ উচ্চতা হৈছে 73 মিটাৰ, মানে 0.5 মিটাৰ ওখ বেছি হয় আমাৰ তাজমহল। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে আপুনি লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এইখিনিতেই। বাই বাই, জয় হিন্দ।